ঠিক আছে। মই গৈৰিকা বৰুৱা আহমেদ গল্প এটি পাঠ কৰিছোঁ। গল্পটিৰ শিৰোনাম চোৰ। মহেশ গৈ থাকিল। সন্ধিয়া ভাগি ঘিটমিটীয়া আন্ধাৰে ইতিমধ্যে চানি ধৰিছে চৌপাশ। তথাপি কিছু পোহৰৰ আৱেশো নোহোৱা নহয়। জোন নেদেখিলেও শুক্লপক্ষ ৰাতিয়েই হ'ব, সি মনে মনে হিচাপ এটা কৰিলে। ৩ বা ৪ দিন হৈছে অমাৱস্যা হৈ গৈছে। আজি চাগে জুনৰ ৩ কি ৪ দিন হৈছে। গছ বনবোৰত দেখি থকাকৈ পোহৰৰ ৰেখ এটা আছে। তাৰ হাতত এডাল জ্বলি থকা জোৰ, এখন দা। সি পথটোৰ সিপাৰে সেই দ পানীৰ ডবাটোলৈ গৈ আছে। উদ্দেশ্য যেনে তেনে ডবাটোৰ পৰা এটা ডাঙৰ মাছ ধৰা। জোৰৰ পোহৰত মাছবোৰ দৰব লাগি ৰৈ যায় আৰু তেতিয়াই চেক বুজি দাৰে ঘপিয়াই মাছটো মাৰে। ডোবাটোত মাছেই মাছ, সৰু ডাঙৰ বিধে বিধে গোটেই বছৰটোতে পানীয়ে চপচপীয়া হৈ থাকে। আচলতে আওহতীয়া এইখন ঠাইলৈ মানুহ দিনত নাহে। ৰাতি বাদেও নিজান দুপৰীয়াও বোলে ইয়ালৈ লেংপেঙীয়া দত ভূতবোৰ অহা যোৱা কৰে। পেটত চকু থকা বাওনা ভূতে হেনো মানুহ দেখিলে জপতিয়াই ধৰে। ছোৱালী বা মাইকী মানুহ দেখিলে হেনো পানীৰ তললৈ টানি নিয়ে। সেই যে পাৰ্বতী নামৰ মানুহজনী, ভৰ দুপৰীয়া সিও জানো সেইফালে গৈছিল। পিছদিনা মানুহজনীয়ে সেই জয়াল ডবাটোত চিত ভালঙা খাই পৰি আছিল। আকৌ ডোবাটোৰ সিফালৰ জাৱনীখনত হেনো প্ৰকাণ্ড ঢেকীয়াপতা এটা ৰাইজে দেখিছে। কাৰোবাৰ গৰুও মাৰিছে। বাঘৰ আগমহ খোৱা কোনোবাটো পিলিঙা ডেকা কেতিয়াবা সেইখিনি ওলাই দিয়ে। মহেশ বৰ সাহসী। ভূত প্ৰেতলৈ ভয় নাই। ৰ'দ বৰষুণ একোলে কেৰেপ নাই। সাহসী হ'লেও সি বৰ নিৰ্জু, নম্ৰ। কাৰো সতে তাৰ হাই কাজিয়া নাই। ফাগুনৰ শেষ, চাৰিওফালে শুকান। বহুদিন বৰষুণৰ ছিটিকনি এটোও পৰা নাই। খাল ডুংবোৰ শুকাই খৰখৰীয়া মাৰিছে। এনেও আগৰ দৰে মাছ পুঠিবোৰ পাবলৈ নাই। সিহঁতৰ দৰে মানুহৰ বজাৰৰ পৰা মাছ কিনি খোৱাৰ সাধ্য নাই। মহেশৰ ৮ বছৰীয়া ছোৱালীজনীৰ আজি কেইবাদিনৰ পৰা জ্বৰ, মুখলৈ পানী এটোপাও নিয়া নাই। এজনীয়ে ছোৱালী, অনবৰতে নাচি নাচি গান গাই থকা ছোৱালীজনী আজি ৩ দিন পৰি আছে। মুখৰ গান আৰু নাচি থকা ছোৱালীজনী দেখি বৰবাবুৰ বাইদেউজনীয়ে তাইক সংগীতা বুলি মাতিছিল। তাই সংগীতাই হৈ গ'ল। নিছিল বাগানৰ ডাক্তৰৰ ওচৰলৈ নিছিল। চকুৰ বালুকেইটা লুটিয়াই চায়েই ডাক্তৰে কৈছিল তেজ নাই। মাছ শাক পাচলি বেছিকৈ খুৱাবই বেটিক। তাইক আৰু কিনো ভাল খুৱাব। বাপেক মহেশ বাগানৰ শ্ৰমিক নহয়, নগৰ পালিকাৰ শ্ৰমিক। তাকো আকৌ অস্থায়ী। মাক বাগিচাৰ ফাল্টু শ্ৰমিক। অৰ্থাৎ বাগিচাৰ পাত তোলাৰ কাম বেছি হ'লেহে তাইৰ দৰে আৰু কেইজনীমানক মাতে। সিহঁতৰ দৰে মানুহৰ বাবে মাছ বুলিলে খালে ডঙে যিকেইটা গৰৈ ফুৰি চিলিকা পুঠি মাছ ভাগ্যত জুটে। তাই আকৌ বাবুৰ বেটীক ডাঙৰ মাছ লাগে। জ্বৰৰ মুখত তাইৰ মাছ ভাত খাবলৈ মন গৈছে। সেই যে বাপেকটোৱে গৰৈ চিলিকা এটা বা চেঙেলী এজনী বৰশীৰে বা বোকা খুচকিয়ে ধৰি আনে। মাকে কচু ঢেকীয়া দিয়ে ৰান্ধি দিয়ে। সেয়া নহয়। যোৱা বছৰ নে আগৰটো বছৰত বৰবাবুৰ জীয়েকৰ বিয়াত সৰিয়হ দি ৰন্ধা ডাঙৰ ডাঙৰ মাছৰ টুকুৰা খাইছিল। তেনেকুৱা মাছ খাবৰ মন তাইৰ। খাল ডুং সিঁচি বাপেকে ধৰি অনা মাছ হেনো গোন্ধায়। সকলো কাম কৰা মানুহকে আলহীবোৰ যোৱাৰ পাছত একেলগে বহুৱাই বাবুৱানীয়ে নিজেই তদাৰকী কৰি খুৱাইছিল। ডাঙৰ ডাঙৰ মাছৰ টুকুৰা, খাহীৰ মাংস, পনীৰ নে কি জানো, দাইল, পোলাও, মিঠাই। সেই এবাৰে আৰু। সংগীতাই দুটুকুৰা মাছ খুজি খাইছিল। এই বাবুৱনীটো তাইক সংগীতাই নাম দিছিল। নাচি থকা, মুখৰ পৰা নুগুচা গান শুনি শুনি। এই ছোৱালী, এইটো গান গাচোন। এই যে বিহুটো নাচিবি দেই। আৰু সেইটো যে আৰু এটা বঢ়িয়া। এতিয়া দেচোন মোৰ পকা চুলি দুডালমান উঘালি। মুহাটোতে বহ। বৰ মিঠাও তোৰ হাত দুখন। এতিয়া কচোন তোক এইবাৰ ৰঙা ফ্ৰক লাগিব নে নীলা ফ্ৰক লাগিব নে পাত ৰঙৰ লাগিব? তপৰাই তাই কৈছিল ৰঙা। তেওঁ থকা হ'লে অসুখীয়া ছোৱালীজনীৰ বাবে চিন্তাই নাছিল। এই যি ভাল মানুহবোৰ বেছিদিন নাথাকে। আজি কেইমাহমানৰ আগতে ঈশ্বৰে তেওঁক লৈ গ'ল। সেই বাবু অৱসৰ গ'লগৈ। ডাপকে নুমাই থাকিল তাৰ হাতত লৈ থকা জোৰডাল। এচুকুট তেলত জ্বলি থকা জোৰডালৰ তেল ঢুকাল।
তাৰ চকুৰ আগৰ আন্ধাৰবোৰে তাক জপতিয়াই ধৰিলে। ডুবাটোৰ পানীবোৰ ক'লা মহাসাগৰ এখন হৈ পৰিছে। পাৰৰ গছকেইজোপা এটা দৈত্য যেন হৈ পৰিছে। এইমাত্ৰ তাক যেন হেঁচাহে মাৰিব। ঘূৰি যোৱাৰ বাটটো যেন ক'ৰবাত হেৰাই থাকিল। সি চকু দুটা ডাঙৰকৈ মেলি ধৰিলে। ভয়বোধ নোহোৱা সাহসী বুলি জনা মহেশৰ গাটো শিৰশিৰাই গ'ল। হাতৰ নুমাই যোৱা জোৰডাল সি জোৰেৰে পানীৰ ফালে মাৰি পঠালে। জপংকে হৈ যোৱা শব্দটো তাৰ বুকুলৈকে ঘূৰি আহিল। শব্দ নহয় যেন জাঠিৰ খুচে। তাৰ ভিতৰখন যেন ভাঙি ছিঙি চুৰমাৰ হ'বলৈ ধৰিছে। হেই! এইবাৰ তাৰ মুখেৰে তীব্ৰ চিঞৰ এটা বাহিৰ হ'ল। হয়তো ই তাৰ অৱদমিক আকাংক্ষা বা চৰম হতাশৰ তীব্ৰ প্ৰকাশ। অৱহেলিত জীৱনৰ প্ৰতিবাদ বা কাংক্ষিত বস্তুটো নোপোৱাৰ প্ৰচণ্ড ক্ষোভ। ঠাইতে সি বহুপৰ জলকা লাগি ৰৈ থাকিল। বতাহৰ শব্দতে সি চক খাই উঠিছে। ধীৰে ধীৰে তাৰ সন্মুখৰ বাটটো কিছু মুকলি হোৱা যেন লাগিল। সি গৰমুৱা হ'বলৈ ধৰিলে। তাৰ ডিঙি শুকাই গৈছে, ওঠ শুকাই গৈছে। এটোপাল পানী, অকণমান পগলা পানী। আধা ঘণ্টাৰ আলিবাটটো শেষ নোহোৱা এটা অচিন বাট হৈ পৰিছে। কোনফালে গ'লে তাৰ জুপুৰিটি পাবগৈ সি পাহৰি গৈছে। তাৰ ডিঙিটো শুকাই খৰখৰীয়া হৈছে। পগলা পানী বেচা মালতীজনীৰ বেহাও চাগে এতিয়া বন্ধ হ'ল। এতিয়া গ'লে তাই কেতিয়াও দুৱাৰ খুলি নিদিয়ে। যেতিয়াই তেতিয়াই গ'লে তাই বাহনি লৈ খেদি অহা মানুহ। আৰু পইচা? ধাৰত এটোপাল পানীও তাইৰ পৰা পোৱাৰ আশা নাই। সি তাৰ জধলা পেণ্টৰ পকেটকেইটা খুচৰি চালে। নাই, খালী। সি আহি থাকিল নিচা নোহোৱাকৈ ঢলং পলংকৈ, সুদা হাতে সুদা মুখে। তাৰ চকুত বিদ্যুৎ চমকৰ দৰে ভাহি আহিল জৰত কাতৰ জীয়েকৰ মুখ। এচকল ডাঙৰ মাছ আৰু হঠাৎ বিধ্বস্ত। বাপেক মহেশলাল, মৰিনো নাযায় কিয় সি? হাহাকাৰ কৰি উঠিল তাৰ শুকান বুকুখন। নিতাল মাৰি শুই আছে সংগীতা। জুই হেন গাৰ তাপ লৈ চটফটাই আছে মানুহৰ। মাকজনীয়ে ইমান ভয় খাইছে যে মাজে মাজে উঠি গৈ ছোৱালীজনীৰ বুকুত হাতখন দিছে। নিমাখি নজনা মানুহ। বুকুৰ উঠানামৰ পৰশতে নিশ্চিন্তি লগা নিমাখিত মানুহ। শুকাই খৰখৰীয়া হোৱা চিন্তাৰ দোঁত। টোপনিহীন খৰাং দুচকু। সেয়ে নেযায় নোপোৱাই দুখৰ ৰাতি। পুৱাই মহেশৰ ওচৰলৈ ৰবি আহিল। ৰবি হ'ল নগৰপালিকাৰ স্থায়ী চাফাই কৰ্মী। সি ভাল খবৰ এটা আনিছে। ভালেকেইজন শ্ৰমিক দুদিন ধৰি নাই। সেইকাৰণে মহেশৰ তলব পৰিছে। বজাৰ পৰিষ্কাৰ কৰিবলৈ যাব লাগে, বিশেষকৈ মাছৰ বজাৰ। দুদিনৰ গেলাপচা কদৰ্যময় কৰি তুলিছে বজাৰৰ পৰিৱেশ। মহেশৰ মনটো ভাল লাগিল। সি হাজিৰাটো আগেয়ে বিচাৰিব। সি বজাৰৰ পৰা ডাঙৰ মাছ এটুকুৰা হ'লেও আনিব। লগে লগে সি ঠিকাদাৰৰ ওচৰ পালেগৈ। নিদিয়ে সি জানে। গধূলিও পোৱাৰ আশা নাই। কেতিয়াবা কেইবাদিনৰ পাছতহে দিয়ে। সি বুজাই ক'ব। ঠিকাদাৰে তাক চুইহে নিকিলালে। মিছা কথা কৈ ঠুকিব আহিছ? মদাহী চালা, মদ খাই পৰি থাকিবি, ক'ত বিচাৰিবা মাৰোতো? কামটো কৰ যদি কৰগে, নহ'লে মই বেলেগ চাওঁ। সুৰকৈ সি গুচি আহিল। যুগ যুগৰ যতমানে অপমান আৰু অৱদমন। নুটুকা চকুপানী যন্ত্ৰণাৰ হুমুৰীয়া। মানুহ নে সি? তাৰ নিজকে এটা পৰুৱা যেন লাগে। গছকত মৰা। জাবৰ উঠোৱা মোনা আৰু বাহনিডাল গোটাই লৈ সি বজাৰৰ ফালে খোজ ল'লে। এটুকুৰা ডাঙৰ মাছ। বৰবাবুৰ জীয়াৰীৰ বিয়াত খোৱাৰ দৰে সৰিয়হ বটাৰে বন্ধা। আৰু এই সংগীতা, বৰ মানুহৰ চখ তাই। ডাঙৰ মাছ খাই তাই। আচম্বিতে খং এটা উঠি আহে তাৰ নিজৰ ওপৰত, জীয়েকৰ ওপৰত। কিয় জনম ল'লি তাৰ দৰে মানুহৰ ঘৰত? সি বজাৰখনৰ জাবৰ জোথৰ এফালৰ পৰা মোনাখনত ভৰাই গ'ল। বতাহত এটা মিশ্ৰিত গোন্ধ, নতুনকৈ অনা সজীৱ কেঁচা মাছৰ গোন্ধ আৰু দুদিনৰ গেলাপোচা গোন্ধ। বেহাবোৰত বিভিন্ন মাছৰ পোহা, সৰু ডাঙৰ মজলীয়া। ডাঙৰ মাছৰ টুকুৰাবোৰ ভাগে ভাগে সজাই থৈছে। ডাঙৰ ৰঙা মাছৰ টুকুৰাবোৰ তেলত দিয়া চন চন শব্দ এটা তাৰ গানত বাজি উঠিল। নকটাকে থোৱা ডাঙৰ মাছবোৰ ৰূপৰ দৰে চকমকাই আছে। মাছবোৰৰ চকুবোৰ থিৰ, জলকা লগা নে কালিকা লগা। সি চকু আঁতৰাই আনিলে। থিৰ হৈ থকা চকুবোৰে তাক উপলঙা কৰা যেন লাগিল। কেনেকৈ চাই থাকে। জ্বৰত চকু নমেলা তাৰ 8 বছৰীয়া জনী। দিনটো হালি জালি নাচি থকা তাৰ 8 বছৰীয়া জনী। তাৰ বুকু ফালি ওলাব খোজে কান্দোন এটা।
কিছুমান ঘটনা হঠাতে ঘটে, লিখা নাথাকে ঘটনা ঘটাৰ সময়, লিখা নাথাকে কেনেকৈ ঘটি যায় ঘটনাই ৰচিব পাৰে কাহিনী। হঠাৎ সেই নহাদি এজনে আহি তাৰ জাবৰৰ মোনাটো থপি আনিলে, নিয়েই থলথলকৈ পৰিষ্কাৰ কৰি নিয়া ঠাইখনত ঢালি দিলে। জাপৰৰ মাজত দুচকল ডাঙৰ মাছ, বিমুখ পাতবন্ধ মহেশ। চবতকৈ সাহসী বুলি থকা, চবতকৈ নিৰ্জীৱ বুলি নাম থকা মহেশ থৰথৰকৈ কঁপি উঠিল। উশাহ সলাবলৈকে নেপাওঁতেই তাৰ গালত এক প্ৰচণ্ড চৰ। কৃষকাই অপুষ্ট মানুহটো থৰমৰাই গ'ল। চাপি আহিল ইজনৰ পিছত সিজন মানুহ নহয়, মানুহৰ দৰে দুটা ঠেং থকা, চকু দুখন হাত থকা দৈত্যবোৰ। সিহঁতবোৰৰ শৰীৰৰ আধাৰো মানুহটোৰ ওপৰত পৰিল চৰ, গোৰ, লাঠি। চালাচোৰ, মদাহী, ড্ৰাগ খাবও পাৰে, মাৰ ইয়াক। সৰু মানুহৰ নিঃসীন সৰু জীয়াই থকাৰ বিৰামহীন চেষ্টা, নলাটোত লুতুৰি পুতুৰি যাতনাৰ শৰীৰ আৰু এজাক চাপদৰ নিৰ্মম আক্ৰমণ। বৈষমৰ পৃথিৱীত সৰু সৰু মানুহৰ জীয়াই থকাৰ অবিৰাম সংগ্ৰাম। নলাৰ মাজত নিমাখিত প্ৰাণীটোৰ উশাহৰ ধৰফৰণি। নাছিল নে কোনো মানুহ সিদিনা বজাৰখনত? নাছিল নে কোনো সজ্জন জীয়াই তুলিবলৈ এটি নিশিকণত? নাছিল এই চহৰত মানুহ নাছিল, নহ'লে বা ঈশ্বৰে মানুহবোৰৰ বুকুত সাজি থৈছিল এটুকুৰা কঠিন শিল। সেই যে পৰহিৰ পুৱাতে ৰংমন মাছলৈ গৈ ঘূৰি নাহিল, সেই যে হিয়াখনি ভুকুৱাই ৰহদৈ বাহুলি হ'ল, এই কাহিনীৰ শেষ নাই। সেই ৰহমন পানীৰ মাজত হেৰাল, এই ৰহমন মানুহৰ মাজত হেৰাল। প্ৰাণীৰ প্ৰাণ নাই, মানুহৰ আছে, তথাপি হেৰাল মানুহৰ মাজত মানুহ। বৈষম্যৰ পৃথিৱীত হেৰাই যায় কত দুৰ্বল সৰু মানুহ। সেউজীয়া মানুহৰ বিৰামহীন সংগ্ৰামেও শেষ কৰিব নোৱাৰে গোলামীৰ ভৱিষ্যতৰ কাহিনী। হাজাৰ বছৰৰ পুঁজিপুটত বেদনাত ক্লান্ত মহেশ মৰিল। তাৰ শিল হৈ যোৱা শৰীৰত মানুহে গায় স্বাধীনতাৰ গান, লিখে মুক্তিৰ কবিতা। মুক্তি, স্বাধীনতা দূৰ পৰাহত, বুৰ্জোৱা শ্ৰেণীৰ কবলত এই কবিতাৰ বিচাৰ নহয় কেতিয়াও। পৰি থাকে সৰ্বহাৰাৰ মৃতদেহ, ওপৰেদি খোজ কাঢ়ে স্থাৱৰতৰ। কিন্তু কেতিয়াবা কাহিনী সলনি হয়। ইতিহাসৰ পাতত এনে কাহিনী বহুত আছে। বহু নগৰ, বহু ৰাজ্যৰ ছাৰখাৰ হোৱাৰ কাহিনী। আচলতে সংগ্ৰামৰত দুৰ্বল শ্ৰেণীয়ে গমেই নাপায় যে সিহঁতৰ মাজতে আছে জ্বলি উঠাৰ দুৰ্বাৰ শক্তি। সেইবাবেই সেইদিনাই সেই মৃত্যুত জাগি উঠিছিল হাজাৰ হাজাৰ নিপীড়িত অৱহেলিত কণ্ঠ। চবৰে বুকুবোৰত জ্বলি উঠিছিল দুৰন্ত শিখা এডাল। আছিলেই দুৰন্ত শিখা এডাল, লাগিছিল মাত্ৰ এটি সংযোগ। চকুতে নপৰা নগণ্য যেন লগা নিৰ্জীৱ মানুহবোৰৰ ক্ষোভ সেইদিনা জ্বলি উঠিছিল হাজাৰটা শিখা হৈ। মানুহবোৰ চেদেলি ভেদেলি হৈ পৰিছিল, প্ৰাণ লৈ দৌৰিছিল, তথাপি সিহঁতৰ ত্ৰাসিক মুখত কদৰ্য ঘৃণাৰ ছবি, সৰু মানুহৰ প্ৰতি ঘৃণা। মহেশৰ মানুহজনীয়ে হিয়া ভুকুৱাই কান্দিছিল। আৰু এই যে 8 বছৰীয়া ৰাংঢালী ছোৱালীজনী, যি অসুখত ভুগি ভুগি এটুৰা ডাঙৰ মাছ খোৱাৰ হেঁপাহ কৰিছিল, তাই উঠি বহিছিল। তাই প্ৰলাপ বকিছিল, মই আৰু মাছ নাখাওঁ, কেতিয়াও নাখাওঁ আৰু কেতিয়াও নাখাওঁ। তাই আকৌ শুই পৰিছিল। ঘন ঘোৰ অন্ধকাৰে সিহঁতৰ জুপুৰিটো আগুৱাই ধৰিছিল।